তো হেল্ল' গুড মৰ্ণিং বন্ধুসকল, আজি আৰু এটা নতুন ভিডিঅ'লৈকে আপোনালোকক স্বাগতম জনাইছোঁ। এইটো আহিছোঁ আমি হাতীচিলা মন্দিৰত নতুন বছৰত গ'লে ভাল, সেইকাৰণে প্ৰৱেশ কৰিবৰ কাৰণে আহিলোঁ। বৰ্তমান ভিউটো দেখিছে হাতীচিলা মন্দিৰৰ একদম ভিতৰলৈকে বাৰু যোৱা নহ'ল আমাৰ এটা বিশেষ কাৰণত, আৰু এটা জেগাত যাব লগা হোৱাৰ কাৰণে একদম ভিতৰলৈকে আপোনালোকক দেখুৱাব নোৱাৰিম। দাদা আপোনালোকে আগৰ ভিউটো চাই লওক। হাতীচিলা মন্দিৰ এইটো নাৰেংগীৰ পৰা বেছি নহয় 5 কিলোমিটাৰমান গ'লে আপোনালোকে এই হাতীচিলা মন্দিৰটো দেখিবলৈ পাব। ছাইডতে আছে ব্ৰহ্মপুত্ৰ নদী। আপোনালোকে ব্ৰহ্মপুত্ৰ নদীটো ধুনীয়া ভিউ আপোনালোকে আনন্দ লাভ কৰিব পাৰে। আৰু ইয়াতে যিহেতু নতুন বছৰৰ সেই চলি আছে, সেই হিচাপে বনভোজো খাব পাৰে, পিকনিকো খাব পাৰে। এইটো হাতীচিলা মন্দিৰৰ গেট। আৰু সেইফালে এটা আছে, সেইফালে গ'লে মেইন মন্দিৰৰ হাতীৰ খুৰৰ নিচিনাই পাথৰ এটা আছে, সেইকাৰণে এইটো মন্দিৰৰ নাম হাতীচিলা মন্দিৰ। আপোনালোকে ভিতৰলৈ গ'লে এইটো মই অতি দুখিত যে মই ভিতৰলৈকে যাব নোৱাৰিলোঁ। ভিতৰলৈকে যোৱা হ'লে আপোনালোকক মই সেই মূৰ্তিটো দেখুৱাব পাৰিলোঁ। পাথৰৰ মূৰ্তি যে হাতীৰ খুৰৰ একদম চেম টু চেম হাতীৰ খুৰৰ নিচিনা। এইফালে আছে ব্ৰহ্মপুত্ৰ, এইফালে টেণ্টবিলাক আছে, তাতেও আপোনালোকে গৈ কিনে বনভোজ খাব পাৰে। আপোনালোকে এই চৰবিলাকত দেখিছেনে কিমান টেণ্ট খাটি থোৱা আছে, আপোনালোকে গৈ কিনে তাতে পিকনিক খাব পাৰে। ইয়াতে ছাইডত বাৰু জাহাজৰ ব্যৱস্থা কৰি থৈ দিয়া আছে, আপোনালোকক দেখুৱাম মই অলপ তললৈ নামি গৈ কিনে। তাতে এইফালে ছাইডত লেফ্ট ছাইডে জাহাজ ৰাখি থোৱা আছে, আপোনালোকে তাতে গৈ কিনে যদি বনভোজ খাব বিচাৰে আপোনালোকে খাব পাৰে। গৈ কিনে ভিউটো চাওক না, কি মজা ভিউ ব্ৰহ্মপুত্ৰৰ বালিচৰত। আপোনালোকে নিচেই ওচৰত গুৱাহাটী আহিলে আপোনালোকে দৰ্শন কৰি যাব পাৰে হাতীচিলা মন্দিৰ। এইফালে নাৰেংগীৰ পৰা নিচেই ওচৰতে 5 কিলোমিটাৰমান গ'লেই আপোনালোকে সেই জেগাটো পাব। জাষ্ট মই আপোনালোকক তলৰ পৰা অলপমান ভিউ দেখুৱাবলৈ চেষ্টা কৰিম। চাওক গোটেই এৰিয়াটো আপোনাৰ কেমেৰাৰ মাধ্যমেৰে ইমান হয়তো ভালকৈ ঢুকি নাপাব বা দেখি নাপাব, কিন্তু আপোনালোকে নিজে গৈ কিনে চাব কি সুন্দৰ পৰিৱেশ। এইফালে নাও ৰাখি থোৱা আছে, বুটবুটি ৰাখি থৈ দিয়া আছে, এইফালে জাহাজ ৰাখি থৈ দিয়া আছে। আপোনালোকে সেই সিপাৰলৈ গৈ কিনে বনভোজ খাব বিচাৰিলে আপোনালোকে যাব পাৰে সেই টেণ্টবিলাকত। দেখিছে বৰ্তমান মানুহটো ইয়াতে 2-1জনমান মানুহ আছে, বেছি মানুহ নাই। বাছ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি কিনে জনাব, লাইক ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। ভিডিঅ'টো ইমানেই।